Bodoland Mission News Minitonar Konaton Radar Bodoland State ni hengtai 48 hours Asam bon kalamgra sumfurko hombai Nongtangmona naयनो हासिगोन आख्रासुफोरखौ सोलोंसिला दावखिसोला होननानै बुंदों मिनिथावना बाथ्रा बेफोर रावा যে কোচাবি জাতীয় সন্থাৰ 48 ঘণ্টা বন্ধ দিয়াৰ পিছত বিজেপি চৰকাৰে প্ৰশাসনক লগাই কেনেকুৱা মানে অত্যাচাৰ অবিচাৰ চলাই আছে আমাৰ ছাত্ৰ সন্থাৰ ওপৰত আজি বন্ধ প্ৰতিবাদ কৰিবলৈ আহা আমাৰ সদস্যক মানে প্ৰশাসনে হেদি পঠাইছে মানে আন্দোলন কৰিব নিদিয়ে প্ৰতিবাদ কৰিব নিদিয়ে আৰু এই বিজেপি চৰকাৰে কেন্দ্ৰ আৰু অসম চৰকাৰে লগ লাগি যেটো মানে কেন্দ্ৰীয় শাসিত অঞ্চললৈ উন্নত কৰিব বিচাৰিছে তাত আমি মুঠেও মান্তি নহওঁ আৰু এনেকুৱা সিদ্ধান্ত আমি হতকাৰী সিদ্ধান্ত বুলি কৈছো কেতিয়াও হ'ব নিদিও আমি আৰু এনেকুৱা কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সিদ্ধান্তক এই প্ৰতিবাদ কৰি যাম আমি এনেকুৱা সিদ্ধান্ত গতিকে আগন্তুক দিনত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যদি এইটো আমাৰ কোচাবংশী জাতীয় সন্থাৰ বা কোচাবংশী জনগোষ্ঠীটোৰ যদি ইতিহাস থকা বুৰঞ্জী থকা আমাৰ জাতিটোৰ যদি সমস্যা সমাধান নকৰে ভৱিষ্যতে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰি তুলিম বুলি আমি কথা দিলো 우터!